হেল্ল' ষ্টুডেণ্ট, আজি মই তোমালোকক ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ এই চেপ্টাৰটোৰ ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি আলোচনা কৰিম, যিখিনিত পৰীক্ষাত অহাৰ বহুত চান্স আছে। 2026 চনৰ যি মেট্ৰিক পৰীক্ষা আছে, সেই মেট্ৰিক পৰীক্ষাত অহাত বহুত চান্স আছে। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাবা, বহুত হেল্প হ'ব তোমালোকৰ। অতি সহজ ভাষাত ইয়াত আলোচনা কৰিছোঁ মই। অ'কে, গতিকে লেটছ গেট ষ্টাৰ্টেড। গতিকে চোৱা, কোনখিনি লাগিব, আমাৰ এইখিনি নালাগে। গতিকে কোনখিনি লাগিব চোৱা, আমাৰ এইখিনি লাগিব, এই 4টা পইণ্ট লাগিব। অ'কে, যে কুৱেশ্যন কি আহিব, যে ৰাসায়নিক বিক্ৰিয়া এটা ঘটিছেনে নাই তাক জনাত কিহে সহায় কৰে। আনচাৰটো অৱস্থাৰ পৰিৱৰ্তন, ৰঙৰ পৰিৱৰ্তন, গেছৰ উৎপত্তি, উষ্ণতাৰ পৰিৱৰ্তন। অ'কে, এই 4টা আনচাৰ হ'ব। আকৌ কৈছোঁ, কুৱেশ্যনটো কি হ'ব, যে ৰাসায়নিক বিক্ৰিয়া এটা ঘটিছেনে নাই তাক জনাত কিহে সহায় কৰে, এই 4টা লিখিব আনচাৰ। অ'কে, গতিকে এইখিনি হ'ল। নেক্সট আমাৰ এইখিনি নালাগে, কোনখিনি লাগিব মই কৈ আছোঁ চোৱা, এইখিনিও নালাগে আমাৰ, এইখিনি লাগিব আমাৰ। অ'কে, এইখিনি লাগিব, কোনখিনি, যে ৰাসায়নিক বিক্ৰিয়া এটা ফলৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে, অৰ্থাৎ বিক্ৰিয়াত পদাৰ্থ মৌলবোৰৰ মুঠ ভৰ বিক্ৰিয়কৰ মৌলবোৰৰ মুঠ ভৰৰ সমান হ'ব লাগিব। এইখিনি আমাৰ লাগিব। অ'কে, কুৱেশ্যনটো কি আহিব, যে ৰাসায়নিক বিক্ৰিয়া এটা কিয় সন্তুলিত কৰিব লাগে। কি কৈছোঁ, যে কুৱেশ্যনটো আহিব, ৰাসায়নিক বিক্ৰিয়া এটা কিয় সন্তুলিত কৰিব লাগে। আনচাৰটো লিখিবা, ভৰৰ নিত্যতা সূত্ৰ মতে ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে, অৰ্থাৎ ৰাসায়নিক বিক্ৰিয়া এটাত বিক্ৰিয়াজাত পদাৰ্থৰ মৌলবোৰৰ মুঠ ভৰ বিক্ৰিয়কৰ মৌলবোৰৰ মুঠ ভৰৰ সমান হ'ব লাগে। সেয়েহে ৰাসায়নিক বিক্ৰিয়া এটা সন্তুলিত কৰিব লাগে। অ'কে, বুজিলা। নেক্সট আমাৰ এইখিনি নালাগে, কোনখিনি লাগিব, কোনখিনি চোৱা, মই কৈছোঁ কোনখিনি লাগিব। তাৰপাছত চোৱা, আমাৰ এই কুৱেশ্যনটো লাগিব। অ'কে, এই কুৱেশ্যনটো লাগিব আমাৰ, যে বায়ুত দহনৰ আগতে মেগনেছিয়াম ফিটা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে কিয়। আনচাৰটো হ'ব, মই কৈ আছোঁ তোমালোকে লিখা। অ'কে, আনচাৰটো হ'ব, মেগনেছিয়াম হ'ল এবিধ ধাতু। ই বায়ুৰ পৰিৱেশত অক্সিজেনৰ লগত বিক্ৰিয়া কৰি ইয়াৰ পৃষ্ঠত মেগনেছিয়াম অক্সাইডৰ এটা তৰপ সৃষ্টি কৰে। এই তৰপে দহনত ব্যাঘাত জন্মায়। সেইকাৰণে বায়ুত দহনৰ আগতে মেগনেছিয়াম ফিটা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে। অ'কে, বুজিলা। নেক্সট আমাৰ এইখিনি নালাগে। অ'কে, নেক্সট আমাৰ এইটো লাগিব, যে সংযোজন বিক্ৰিয়া কাক বোলে আৰু ইয়াৰ এটা উদাহৰণ দিয়া। আনচাৰটো লিখিবা, যি ৰাসায়নিক বিক্ৰিয়াত দুটা বা তাতকৈ অধিক বিক্ৰিয়ক পদাৰ্থ লগ হৈ এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় তাকে সংযোজন বিক্ৰিয়া বুলি কোৱা হয়। উদাহৰণ দিব ক'লে এইটো দিবা। অ'কে, উদাহৰণ দিব ক'লে এইটো দিবা। অ'কে, এইটো উদাহৰণ দিবা। অ'কে, হ'ল। তাৰপিছত আমাৰ এইটো নালাগে, এইখিনি নালাগে। তাৰপাছত আমাৰ লাগিব, তাৰপিছত মাৰ্বলৰ সংকেতটো মনত ৰাখিব। অ'কে, এইটো মাৰ্বলৰ সংকেত হয় আৰু এই বিক্ৰিয়াটো মনত ৰাখিব। অ'কে, এই গোটেইখিনি ইম্পৰ্টেণ্ট হয়, যে শীতলোচনৰ দ্ৰৱ বেৰত বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা, এইখিনি ইম্পৰ্টেণ্ট হয়, এই গোটেইখিনি ইম্পৰ্টেণ্ট হয়। অ'কে, এইখিনি তোমালোকে পঢ়িবা ভালকৈ।
এইখিনি এক্সামত লাগিব অ'কে। নেক্সট চোৱা নেক্সট যে তাপপৰ্যী বিক্ৰিয়া কাক বোলে অ'কে। আনচাৰটো লিখিবা যিবোৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে তাপৰ উৎপন্ন হয় অ'কে, সেইবোৰ বিক্ৰিয়াক তাপপৰ্যী বিক্ৰিয়া বুলি কোৱা হয়। এক্সাম্পল দিব ক'লে এইটো দিবা, এক্সাম্পল দিব ক'লে এইটো দিবাকে, এইটো এক্সাম্পল দিবাকে, উদাহৰণ দিবা এইটো হ'ল। তাৰপাছত চোৱা তাৰপাছত এইখিনিৰ পৰা তোমালোকে এটা কুৱেশ্যন আহিব যে শোষণক কিয় তাপপৰ্যী বিক্ৰিয়া বুলি কোৱা হয়। আনচাৰটো লিখিবা শোষণ ৰাসায়নিক বিক্ৰিয়াটোত গ্লুকোজ উৎপন্ন হোৱাৰ লগতে শক্তিৰ উৎপন্ন হয়, সেয়েহে শোষণক তাপপৰ্যী বিক্ৰিয়া বুলি কোৱা হয় অ'কে। আকৌ কৈছোঁ কুৱেশ্যনটো কি আহিব যে শোষণক কিয় তাপপৰ্যী বিক্ৰিয়া বুলি কোৱা হয়। আনচাৰটো লিখিবা শোষণ বিক্ৰিয়াত গ্লুকোজ উৎপন্ন হোৱাৰ লগতে শক্তিৰ উৎপন্ন হয় অ'কে। এইটো চোৱা শক্তিৰ উৎপন্ন হৈছে, শক্তিৰ উৎপন্ন হয়, গতিকে শোষণক এবিধ তাপপৰ্যী বিক্ৰিয়া বুলি কোৱা হয়। আকৌ কৈছোঁ শোষণক কিয় তাপপৰ্যী বিক্ৰিয়া বুলি কোৱা হয়। আনচাৰটো লিখিবা শোষণ বিক্ৰিয়াত গ্লুকোজ উৎপন্ন হোৱাৰ লগতে শক্তিৰ উৎপন্ন হয়, সেয়েহে শোষণক তাপপৰ্যী বিক্ৰিয়া বুলি কোৱা হয় হ'ল। তাৰপিছত এইখিনি আমাক নালাগে। তাৰপিছত কোনখিনি লাগিব জানানা যে বিজীজন বিক্ৰিয়া কাক বোলে অ'কে। বিজীজন বিক্ৰিয়া কাক বোলে। আনচাৰটো লিখিবা যিবোৰ ৰাসায়নিক বিক্ৰিয়াত এটা মাত্ৰ বিক্ৰিয়ক পদাৰ্থৰ পৰা দুই বা ততোধিক বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় তাকে বিজীজন বিক্ৰিয়া বুলি কোৱা হয় অ'কে হ'ল। তাৰপিছত এইখিনি নালাগে। যদি উদাহৰণ দিব কয় যে বিজীজন বিক্ৰিয়া উদাহৰণ দিয়া এটা, এইটো উদাহৰণ দিব অ'কে, এইটো উদাহৰণ দিবা হ'ল। নেক্সট আমাৰ এইখিনি নালাগে। নেক্সট আমাৰ চোৱা এইখিনি নালাগে আমাৰ নেক্সট আমাৰ এইখিনি লাগিব যে পোহৰে চিলভাৰ আৰু ক্লৰিন বিজড়িত কৰাৰ বাবে এনে হয়। যে পোহৰে এই বিক্ৰিয়াটো মনত ৰাখিবা অ'কে, এই বিক্ৰিয়াটো মনত ৰাখিলে হৈ যাব, এই বিক্ৰিয়াটো মনত ৰাখিবা অ'কে। নেক্সট আমাৰ কোনখিনি লাগিব, নেক্সট আমাৰ যে অপচৰণ বিক্ৰিয়া কাক বোলে। অপচৰণ বিক্ৰিয়া কাক বোলে অ'কে। লিখিবা যে যি ৰাসায়নিক বিক্ৰিয়াত অধিক সক্ৰিয় ধাতু এটাই তাতকৈ কম সক্ৰিয় ধাতু এটাক তাৰ যৌগৰ পৰা অপসাৰিত কৰে তাকে অপচৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া বুলি কোৱা হয়। আকৌ কৈছোঁ যে অপচৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া কাক বোলে। আনচাৰটো লিখিবা যি ৰাসায়নিক বিক্ৰিয়াত অধিক সক্ৰিয় ধাতু এটাই তাতকৈ কম সক্ৰিয় ধাতু এটাক তাৰ যৌগৰ পৰা অপসাৰিত কৰে তাকেই অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া বুলি কোৱা হয় অ'কে হ'ল। নেক্সট আমাৰ কোনখিনি লাগিব চোৱা, নেক্সট আমাৰ এইখিনি নালাগে। দ্বি অপচৰণ অ'কে, দ্বি অপচৰণ বিক্ৰিয়া কাক বোলে এইটো আমাৰ লাগিব। যে লিখিবা যে যি বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটে তাকে দ্বি অপচৰণ বিক্ৰিয়া বুলি কোৱা হয়। আকৌ কৈছোঁ দ্বি অপচৰণ বিক্ৰিয়া কাক বোলে। আনচাৰটো লিখিবা যি ৰাসায়নিক বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটে তাকে দ্বি অপচৰণ বিক্ৰিয়া বুলি কোৱা হয় অ'কে হ'ল। নেক্সট আমাৰ এইখিনি লাগিব যে অধঃক্ষেপণ বিক্ৰিয়া কাক বোলে। লিখিবা যে যি ৰাসায়নিক বিক্ৰিয়াত বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে অধক্ষেপ উৎপন্ন হয়, যে অধক্ষেপ উৎপন্ন হয় তাকে বিক্ৰিয়াক
অধক্ষেপণ উৎপন্ন হয় তাকে অধক্ষেপণ বিক্রিয়া বুলি কোৱা হয়। আকৌ কৈছোঁ অধক্ষেপণ বিক্রিয়া কাক বোলে? আনসারটো লিখিবা যি রাসায়নিক বিক্রিয়াত বিক্রিয়াজাত পদার্থ উৎপন্ন হোৱাৰ লগতে অধক্ষেপ উৎপন্ন হয় তাকে অধক্ষেপণ বিক্রিয়া বুলি কোৱা হয়। ওকে, বুজিলা? নেক্সট আমাৰ এইখিনি নালাগে, আমাৰ লাগিব জাৰণ আৰু বিজাৰণ বিক্রিয়া। আনসারটো লিখিবা, এইটো আমাক লাগিব। ওকে, জাৰণ কাক বোলে? যে যি ৰাসায়নিক বিক্রিয়াত কোনো মৌলৰ লগত অক্সিজেন যোগ হয়। অক্সিজেন যোগ হয়। ওকে, অক্সিজেন যোগ হ'লে জাৰণ, আৰু অক্সিজেন যদি বিয়োগ হয় তাকে বিজাৰণ বিক্রিয়া বুলি কোৱা হয়, মানে হেৰুৱায়। যদি কোনো পদাৰ্থৰ লগত অক্সিজেন যোগ হয়, এনেকৈ লিখিবা যি ৰাসায়নিক বিক্রিয়াত কোনো পদাৰ্থৰ লগত অক্সিজেন যোগ হয় তাকে জাৰণ বুলি কোৱা হয়। আকৌ বিজাৰণটো লিখিবা যি ৰাসায়নিক বিক্রিয়াত কোনো পদাৰ্থই অক্সিজেন হেৰুৱায় তাকে বিজাৰণ বুলি কোৱা হয়। এইটো অক্সিজেন যোগ আৰু বিজাৰণৰ বাবে অক্সিজেন হেৰুৱায়। ওকে, এইটো হ'ল জাৰণ আৰু বিজাৰণ। আকৌ তোমালোকক লাগিব যে ৰেডক্স বিক্রিয়া। জারণ বিজারণ বা ৰেডক্স বিক্রিয়া কাক বোলে? আনসারটো লিখিবা যি ৰাসায়নিক বিক্রিয়াত জারণ আৰু বিজারণ একে সময়তে ঘটে তাকে ৰেডক্স বিক্রিয়া বা জারণ বিজারণ বুলি কোৱা হয়। আকৌ কৈছোঁ যে ৰেডক্স বিক্রিয়া কাক বোলে? আনসারটো লিখিবা যি ৰাসায়নিক বিক্রিয়াত জারণ আৰু বিজারণ বিক্রিয়া একে সময়তে ঘটে তাকে ৰেডক্স বিক্রিয়া বুলি কোৱা হয়। উদাহৰণ দিব ক'লে এইটো উদাহৰণ দিবা, এইটো হ'ল ৰেডক্স ৰিয়েকশ্যনৰ উদাহৰণ। ওকে, এইটো মনত ৰাখিবা, এইটো ইম্পৰ্টেণ্ট হয়। ওকে, নেক্সট আমাৰ লাগিব ক্ষয়ীভৱন কাক বোলে? ক্ষয়ীভৱন কাক বোলে? আনসারটো ইয়াৰ পৰা লিখিবা যে ধাতু এটাই তাৰ চৌপাশৰ বিভিন্ন পদাৰ্থৰ যেনে জলীয় আদিৰ পৰা ইয়াৰ ক্ষয়গত বুলি কোৱা হয়, আৰু এই প্ৰক্ৰিয়াটোক ক্ষয়ীভৱন বুলি কোৱা হয়। ওকে, ক্ষয়ীভৱন ৰোধ কৰাৰ বাবে কি কৰা হয় সেইটো মনত ৰাখিব লাগিব। ওকে, ৰোধ কৰিব পাৰি সেইটো মনত ৰাখিব লাগিব যে লোৰ পৃষ্ঠত ৰং কৰি ক্ষয়ীভৱন ৰোধ কৰিব পাৰি। বুজিলা? তাৰপিছত চোৱা দুৰ্গন্ধিতা বা ৰেঞ্চিডিটি, এইটো কাক বোলে? ওকে, আনসারটো লিখিবা যেতিয়া চৰ্বি বা তেল জাৰিত হয় তেতিয়া এইবোৰ দুৰ্গন্ধিত হয়। এই প্ৰক্ৰিয়াক ৰেঞ্চিডিটি বা দুৰ্গন্ধিত বুলি কোৱা হয়। আকৌ এটা প্ৰশ্ন আহিব যে দুৰ্গন্ধিতা বা ৰেঞ্চিডিটি কেনেকৈ ৰোধ কৰিব পাৰি? আনসারটো লিখিবা প্ৰতিজাৰক পদাৰ্থ প্ৰয়োগ কৰি দুৰ্গন্ধিতা বা ৰেঞ্চিডিটি ৰোধ কৰিব পাৰি। ওকে, তাৰপিছত চোৱা এইটো ইম্পৰ্টেণ্ট হয়। চিপছৰ পকেটবোৰত ভিতৰত নাইট্ৰজেনৰ দৰে গেছ ভৰাই থোৱা হয়। গেছটো মনত ৰাখিবা, নাইট্ৰজেন গেছ। চিপছৰ পেকেটবোৰত নাইট্ৰজেন গেছ ভৰাই ৰখা হয়, এইটো ইম্পৰ্টেণ্ট। ওকে, তাৰপাছত চোৱা এইখিনি ইম্পৰ্টেণ্ট হয়। তাৰপাছত চোৱা তো চেপ্টাৰটো শেষ হ'ল। ওকে, তাৰপাছত আমাৰ তো আমাৰ এইটো মনত ৰাখিবা, এই কুৱেশ্যনটো যে সন্তুলিত ৰাসায়নিক সমীকৰণ কাক বোলে? ওকে, ৰাসায়নিক বিক্রিয়া এটাত বিক্রিয়ক পদাৰ্থৰ মৌলবোৰৰ মুঠ পৰমাণু সংখ্যা বিক্রিয়াজাত পদাৰ্থৰ মুঠ মৌলৰ পৰমাণু সংখ্যা সমান হ'লে তাক সন্তুলিত ৰাসায়নিক সমীকৰণ বুলি কোৱা হয়। তাৰপিছত ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলিত কৰিব লাগে এইটোতো কৈছোঁৱেই মই, আকৌ কৈ আছোঁ যে ভৰৰ নিত্যতা সূত্ৰমতে ৰাসায়নিক বিক্রিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে, অৰ্থাৎ বিক্রিয়ক পদাৰ্থৰ মৌলবোৰৰ মুঠ ভৰ বিক্রিয়াজাত পদাৰ্থৰ মৌলবোৰৰ মুঠ ভৰ সমান হ'ব লাগে। সেয়েহে ৰাসায়নিক সমীকৰণসমূহ সন্তুলিত কৰিব লাগিব। ওকে, হ'ল। তাৰপিছত এইবোৰ ইম্পৰ্টেণ্ট নহয়, এই কুৱেশ্যনবোৰ ইম্পৰ্টেণ্ট আছে। ওকে,
মইতো এই কুৱেশ্যনবোৰ কৈছোঁ যে তাপৱৰ্তী আৰু তাপগ্ৰাহী বিক্ৰিয়া বুলি কি বুজা? তাপৱৰ্তীটো কৈছোঁ মই, তাপগ্ৰাহী কাক বোলে? তাপগ্ৰাহী হ'ল যি ৰাসায়নিক বিক্ৰিয়া এটা সংঘটিত কৰোৱাৰ বাবে তাপৰ প্ৰয়োজন হয় তাকে তাপগ্ৰাহী বিক্ৰিয়া বুলি কোৱা হয়। তাৰপিছত শোষণ এটা তাপৰ যি বিক্ৰিয়া বুলি কিয় কোৱা হয় এইটোতো কৈছোঁ মই। তাৰপিছত বিজন বিক্ৰিয়া সংযোজন বিক্ৰিয়াৰ বিপৰীত বুলি কোৱা হয় কিয়? এনেকৈ লিখিবা যে ৰাসায়নিক বিক্ৰিয়া এটাত দুই বা ততোধিক পদাৰ্থ লগ হৈ এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হ'লে তাক সংযোজন বিক্ৰিয়া বুলি কোৱা হয়। ইয়াৰ বিপৰীতে এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থৰ পৰা দুই বা ততোধিক পদাৰ্থ উৎপন্ন হ'লে তাক বিযোজন বিক্ৰিয়া বুলি কোৱা হয়। সেয়েহে বিযোজন বিক্ৰিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বুলি কোৱা হয়। অ'কে, বুজিলা? নেক্সট আমাৰ কোনটো লাগিব? নেক্সট আমাৰ নেক্সট আমাৰ কোনটো লাগিব যে এইটো লাগিব। অ'কে, এইটোতো মই কৈছোঁ, এইটো লাগিব, এইবোৰতো মই কৈছোঁ। জাৰণ আৰু বিয়োজন এই দুটা কাক বোলে সেইটো লিখি দিবা। অ'কে, জাৰণ বিক্ৰিয়া যি বিক্ৰিয়াত কোনো পদাৰ্থৰ লগত অক্সিজেন যোগ হয় তাক জাৰণ বিক্ৰিয়া বুলি কোৱা হয়। বিজাৰণ বিক্ৰিয়া হ'ল যি বিক্ৰিয়াত কোনো পদাৰ্থৰ লগত অক্সিজেন বিয়োগ হয় অৰ্থাৎ অক্সিজেন হেৰুৱায় তাকে বিজাৰণ বিক্ৰিয়া বুলি কোৱা হয়। অ'কে, হ'ল। তাৰপিছত এইটো লাগিব যে লোৰ বস্তুত ৰঙৰ প্ৰলেপ দিওঁ কিয়? লোৰ বস্তু মামৰ ধৰাৰ পৰা ৰোধ কৰাৰ কাৰণে লোৰ বস্তুত ৰঙৰ প্ৰলেপ দিব। অ'কে, বুজিলা? এইটো হ'ল আনচাৰ। তাৰপিছত এইটো লাগিব যে তেল আৰু চৰ্বি থকা খাদ্যবস্তু নাইট্ৰজেনৰ পৰিৱেশত পেকেটত ভৰোৱাই হয় কিয়? আনচাৰটো লিখিবা তেল আৰু চৰ্বি থকা খাদ্যবস্তুবোৰ দুৰ্গন্ধিত বা ৰেঞ্চিডিটি ৰোধ কৰাৰ কাৰণে তেল আৰু চৰ্বি থকা খাদ্যবস্তু নাইট্ৰজেনৰ পৰিৱেশত পেকেটত ভৰোৱাই ৰখা হয়। অ'কে, বুজিলা? এইখিনি আছিল তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যন। এইখিনি তোমালোকৰ আগন্তুক মেট্ৰিক পৰীক্ষাত অহাত বহুত চান্স আছে। অ'কে, গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰিবা, লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবা। অ'কে, থেংক ইউ।